সদায় ট্ৰাই কৰে এইটো দেই আৰু সদায় ভয় খায় ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ' আৰু বহুত দিনৰ পিছত এটা ভিডিঅ' আৰম্ভ কৰিছোঁ তাকে আজি বতৰটো ভাল দেখি ওলাই আহিছোঁ অলপমান ফুৰিবৰ কাৰণে বতৰটো ভাল আৰু তাতে অটমৰ ধুনীয়া ধুনীয়া কালাৰ্ছবোৰ এতিয়া হৈ আছে তাকে কাৰণে অলপমান ওলাই আহিছোঁ আৰু বা এনেকুৱা ধুনীয়া দিন কেতিয়া আহে ক'ব নোৱাৰোঁ তাকে ব'লক আজিৰ দিনটো দিন নহয় এতিয়া 2টাই বাজিলে তেন্তে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' ইমান ধুনীয়া লাগিছে চাওক ওচৰৰ পৰা দেখাম ব'লক অলপ এনেই নকয় নহয় জানেনে শৰৎ হৈছে গোটেই বছৰটো মানে শেষৰ সোণালী হাঁহি কেলৈ জানেনে মোৰ পাছফালে চাওক এইখিনি চাওকচোন এইখিনি হৈছে শৰতৰ ৰং শৰতৰ শেষ সোণালী হাঁহি গোটেই বছৰটোৰ ইমান যে ধুনীয়া লাগিছে নহয়নে বাৰু আৰু এই আকাশখনৰ লগতে মানে আজি বেছি ধুনীয়া লাগিছে মানে মই ক'ব পৰা নাই ইমান ধুনীয়া লাগিছে সঁচাকৈ আজি বতৰ ভাল বুলি কিমান যে মানুহ ওলাই আহিছে নহয় পাৰ্কত আৰু এইখিনি হৈছে ৰাজহাঁহ এইখিনি আৰু এইফালে দূৰতো এখন ধুনীয়া হৈ আছে সেই তাতো মানুহ বহি আছে পিকনিক কৰিছে পিকনিক বাৰু আমিও আনিছোঁ ব'লা আহি তাতে বহিম আৰু এতিয়া আমি এয়া ধুনীয়া এডোখৰ জেগা চাই আমি ইয়াতে বহিছোঁ এতিয়া গছৰ তলত আৰু সেইফালে আছে এইখিনি পানী এইখিনি কেনেল তাকে আৰু আজি লাঞ্চ কৰি লওঁ প্ৰথমতে বহুত বেছি ভোক লাগিছে কাৰণ বহুত দেৰিয়ে হৈ গ'ল আজি আমাৰ লাঞ্চত আছে এয়া কণজহা চাউলৰ ভাত অলপমান মাংস আলু বনাইছে গ্ৰেভি নহয় ড্ৰাই টাইপ এইটো বনাইছে আমাৰ মিষ্টাৰ হাজবেণ্ড তাৰপিছত অলপমান এয়া ৰাইতা মজা আছে খালোঁ আমি লাঞ্চটো আৰু এতিয়া খাব লৈছোঁ এয়া এইটো মই কালি বনাইছিলোঁ এইটো এয়া কালি বনাইছিলোঁ পাহি লোৱা তোমালোকে হাফ কৰি খোৱা ভাল হৈছে দেই আমাৰ খেল আৰম্ভ হৈছে প্ৰথমতে ওলালে 5 তাৰপিছত পাহি কিমান ওলাব এতিয়া পাহিয়ে খাইছে পানী এতিয়া পাহি কিমান ওলাই জল্দি আমি ৰখি আছোঁ কিমান ওলালে 6 ষ্টাৰ্ট হৈ গ'ল পাহি তাৰপিছত আছোঁ মই 5 পাহিৰ ওলালেই আমাৰতো ওলোৱাই নাই 5 হ'ল 5 হ'ল নহয় কৰা 5 দিয়া তোমাৰ 10 পালেহি আকৌ When we started to shine, we started crave. Oh, I pray the Lord to free me. আৰু এতিয়া ঘূৰি ফুৰিছোঁ আমি এইখিনি ধুনীয়াখিনি ৰং চাই আৰু এইখিনি মানুহ অলৰেডি খাই বৈ ৰেডি হৈ গ'ল ঘৰলৈ যাবলৈ উভতিলে আৰু আমি ইয়াতে ঘূৰি ফুৰিছোঁ এইজনী পাহি আৰু মই আৰু ইয়াত গোটেইবোৰ ডেইজি ফুলি আছে এইজনী পাহিয়ে বিচাৰি আছে কি পাইছা মাছৰুম নে ডেইজি বাহ এটা নিউ ফ্লাৱাৰ চাওঁ কোনটো ফেন্সি কিউট লা ফটোটা মাৰি দিয়া এইবোৰ কোৱা হয় সেই যে মাইগ্ৰেটেড বাৰ্ড বুলি এইখিনি মাইগ্ৰেটেড বাৰ্ড হয় চাইছা ক'ৰবাত ঠাণ্ডা জেগাৰ পৰা আহি ইয়াত আছেহি ইয়াত আকৌ যেতিয়া ঠাণ্ডা হ'ব তেতিয়া আকৌ ইয়াৰ পৰা ক'ৰবাত গুচি যাব এইবোৰ কিবা সৰু হয় চৰাই
হাঁহ নিচিনাও নহয় একজেক্টলি দেখিবলৈ এতিয়া কি হয় জানো পাই গছবোৰ যিমানেই দেখি গৈ আছোঁ মানে সৰুতে আঁকিছিলোঁ যে ছবিবোৰ সেইবোৰ মনত পৰিছে আগতে কয়ে ছাৰজনে যে মানে কমলা ৰং দিবা মটীয়া ৰং দিবা হালধীয়া সেউজীয়া অকণমান চব মিক্স কৰি সঁচাকৈ মানে দেখাত একদম একজেক্টলি তেনেকুৱাই ইমান ধুনীয়া লাগিছে তাৰ দূৰৰ পৰা এনেকুৱা লাগিছে যেন একদম ধুনীয়া এটা পিকচাৰ বনাই থৈ দিছে ইয়াতে এইবোৰ চাওক নহয়নে বাৰু আপোনালোকক কেনেকুৱা লাগিছে বাৰু আকাশখনৰ সৈতে ধুনীয়া এটা পৰিৱেশ বিৰাটেই বেছি ভাল লাগিছে সঁচাকৈ আজি ইয়াতে